মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 6ৰ গড় 2 নম্বৰত থকা অংকখিনি আলোচনা কৰিম। 2 নম্বৰটো চোৱা কি আছে, তলৰ দশমিক বৰক ভগ্নাংশ ৰূপত লিখা। ইয়াত ক'ত আছে 0.4। আমি কি কৰিম, এইটো প্ৰথমে চাম 0ৰ লগত কি আছে 4। এই 4টো কি লিখিম, আমি ওপৰত লিখিম, মানে লবত ওপৰত লিখিম 4 হ'ল 4। তলত কি লিখিম তুমি চোৱা, ইয়াত আমি যেতিয়া দশমিক উঠাই দিম তেতিয়া কি লিখিম 1। আমি দশমিক উঠাই দিলোঁ 1 লিখিলোঁ হ'ল। এইবাৰ দশমিকৰ পিছত কেইটা সংখ্যা আছে, এটা সংখ্যা, গতিকে আমি কি কৰিম এটা 0 ইয়াত বহাই দিম। বুজি পাইছা তোমালোকে? এইটো চোৱা, ইয়াত কি আছে 0.3। তেনেহ'লে ওপৰত কি লিখিম, আমি ওপৰত লিখিম 3, লবত লিখিম 3 ওপৰত দিয়া। এতিয়া তলত কি লিখিম, এই দশমিকটো উঠাই দিম, মানে ইয়াত দশমিকৰ সলনি কি লিখিম 1 হ'ল। এতিয়া দশমিকৰ পিছত কেইটা সংখ্যা, এটা, ইয়াত এটা 0 দিম হ'ল। বুজি পাইছা? তাৰপিছত চোৱা 9 নম্বৰটো, ইয়াত কি আছে 9 নম্বৰত 0.35, 0.35 35। তেনেহ'লে ওপৰত ইয়াত আছে কি 35, তেনেহ'লে ওপৰত কি লিখিম আমি 35 হ'ল। আৰু তলত লিখিম এই দশমিক যেতিয়া উঠাই দিলোঁ কি লিখিম, ইয়াৰ সলনি 1। ইয়াৰ পিছত কেইটা আছে, এটা, দুটা, তেনেহ'লে কি কৰিম 2টা 0 বহাই দিম। বুজি পাইছা? এইটো একে চোৱা, ইয়াত ওপৰত কি লিখিম 5 2 8 হ'ল। তলত কি দিম, দশমিকৰ সলনি 1। ইয়াত কেইটা সংখ্যা, এটা, দুটা, তেনেহ'লে 2টা 0। বুজি পাইছা? এইটো চোৱা, ইয়াত কি আছে দশমিকৰ পিছত কি আছে 0.3। তাৰমানে ইয়াত কি লিখিম, ওপৰত 3, 0 ইফালে 0ৰ কোনো কি নাই, মূল্য নাই, গতিকে আমি কি লিখিম 3 লিখিম। ইয়াত 3টো লিখিলোঁ হ'ল। ইয়াত দশমিক উঠালোঁ কি লিখিম 1। কেইটা সংখ্যা আছে, এটা, দুটা, এই 0টো এটা, 3টো এটা, 2টা, তেনেহ'লে ইয়াত 2টা 0 হ'ল। এইবাৰ চোৱা, এইটো ইয়াত কি কৰিম, ইয়াৰ ওপৰত লিখিম 8, ওপৰত লিখিম 8। তলত এই দশমিকটো উঠালোঁ, দশমিক উঠাৰ লগে লগে ইয়াত কি হ'ব 1। ইয়াত কেইটা সংখ্যা আছে, এটা, দুটা, তেনেহ'লে 2টা 0। বুজি পাইছা তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা। ধন্যবাদ।